নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমান বাৰু ময়ো ভালে আছোঁ। যি নহওক আজি ভ্লগটো ষ্টাৰ্ট কৰিলোঁ, আচলতে দেৰিয়ে হৈ গ'ল, কিন্তু ৰাতিপুৱাৰ ভাগত ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ যদিও ইটো সিটো কাম কিবা কিবি এনেকৈ মানে টাইমটো মিলাব নোৱাৰিলোঁ আচলতে। সেইকাৰণে ভাবিলোঁ এতিয়া দেৰিকৈ হ'লেও ষ্টাৰ্ট কৰোঁ, আৰু যিহেতু বহুদিন ভ্লগ দিয়াও হোৱা নাছিলে গতিকে ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আৰু দেখুৱাই থাকিম বাৰু এতিয়া যি পাৰোঁ আপোনালোকক কি কৰিব মানে কি কৰোঁ। ঠিক আছে, ব'লক তেতিয়াহ'লে। মই আহি গ'লোঁ ৰুমৰ ভিতৰত। বাহিৰত মানে ৰখি থাকোঁতে গৰমেই লাগিছিলে আৰু আজি আকৌ ৰ'দটো অলপ ওলাইছে, মানে বহুত চোকা ৰ'দ দিয়া নাই বাৰু, কিন্তু আনদিনাতকৈ আজি ওলাইছে ৰ'দটো। আৰু এইকেইদিনটো গমেই পাইছে ইমান বতাহ বৰষুণ, বাপৰে। বতৰটো আকৌ এতিয়া ভাল কৰাৰ কাৰণে ভালেই লাগিছে, আৰু বতাহ ধুমুহা বৰষুণ এইবিলাক দিলে সঁচাকৈ বহুত ভয় লাগে। আৰু এতিয়া মানে কি হৈছে, গৰম মানে পৰাৰ লগে লগে মোৰ মানে একদম স্কিনত কিবা কিবি আপোনালোকে হয়তো এনেকৈ ধৰিব নোৱাৰে, এনেকৈ চালে গম নাপায়, কিন্তু মানে সৰু সৰু মানে ঘামচিৰ নিচিনা আৰু এনেকৈ মুখখনত কিবা কিবি ওলাইছে। আৰু মানে এনেও মোৰ স্কিন মানে বহুত অইলি হয়, আৰু মানে গৰমত মানে কি হয় আৰু বেছি অইলি হৈ যায় মানে মোৰ স্কিনটো, আৰু সেইটো কাৰণে মানে বৰ অসহ্য লাগে নহয় জানো। আৰু অইলি স্কিনৰটো মানে কি, আৰু যিসকলৰ অইলি স্কিন তেওঁলোকে গমেই পাব মানে কিমান মানে অশান্তিকৰ। গৰমত মানে একো এটা লগাব নোৱাৰি, বাহিৰত ওলাই যাব নোৱাৰি, একদম ঘামি অৱস্থা বেয়া হৈ যায় আৰু মানে সেয়ে। আৰু মোৰো এতিয়া মুখত কিবা কিবি মানে ওলাব ষ্টাৰ্ট হৈছে, আৰু গৰম পৰাৰ লগে লগে মানে মোৰ গৰমৰ দিনকেইটা মানে অশান্তিতে পাৰ হ'ব, আৰু কিবা কিবি নহয় মুখখনত মানে ওলাই থাকিব, পিম্পলছ ওলাব, কিবা হ'ব। আৰু মানে অইলি যিহেতু মানে যি টি লগাবও নোৱাৰোঁ, একো কিবা লগালেই মুখখন বেছি অইলি হৈ যায়, তেনেকুৱা। ভাবিছোঁ অলপ স্কিন কেয়াৰ কৰোঁ বুলি। স্কিন কেয়াৰনো কি আৰু, নৰ্মেলি ধৰক গা ধুতে ফেচ ৱাছ দি মুখখন ধোৱাই যায়, কিন্তু স্ক্ৰাবিং বা মাস্ক লগোৱা সেইখিনিতো আৰু ৰেগুলাৰ কৰা নাযায়, আৰু সেইটো ৰেগুলাৰ কৰাও নহয় বাৰু, সপ্তাহত এদিন বা দুদিন তেনেকুৱাকৈ কৰিব লাগে। আৰু মোৰ আচলতে কৰাই হোৱা নাই, যোৱা সপ্তাহতো কিবা কৰিম বুলি আচলতে তেনেকৈ থাকিয়ে গ'ল, কৰাই নহ'ল। গতিকে ভাবিছোঁ আজিয়ে কৰোঁ, আৰু আপোনালোককো এনেই অলপ দেখুৱাম বাৰু মানে কেনেকৈনো মই স্কিন কেয়াৰ কৰোঁ। ঠিক আছে, ব'লক তেতিয়াহ'লে।
আপোনালোকক এনেকৈয়ে দেখুৱালোঁ বাৰু স্পীড মোডত, কাৰণ গোটেই ভিডিঅ'টো দেখুৱাব লাগিলে মানে বহুত দীঘলীয়া হৈ যায়, বহুত টাইম লাগে, সেইকাৰণে এনেকৈ শ্বৰ্ট কৰি দেখুৱাই দিছোঁ। মই অকল স্কিন কেয়াৰৰ ওপৰত মই ভিডিঅ' এটা বনাম বাৰু মই আপোনালোকৰ কাৰণে, আৰু মই তাতে ভালকৈ দেখুৱাম মই কেনেকৈ স্কিন কেয়াৰ কৰোঁ বা কি লগাওঁ, মই গোটেইখিনি বস্তু দেখুৱাম তাতে। এতিয়া আজি মানে দুপৰীয়া আমাৰ ভাতৰ লগত কিনো বনাই দেখুৱাম আপোনালোকক, ঠিক আছে? হেল্ল' কৈ দিয়া। হেল্ল' সোধা কি খবৰ আপোনালোকৰ? কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। মই ভালে আছোঁ। আৰু কোৱা তুমি মোৰ ডেন্স চাই আপোনালোকে কেনেকুৱা পায় সোধা। মোৰ ডেন্স চাই কেনেকুৱা পায়? আৰু আমি নতুন নতুন ডেন্সৰ ভিডিঅ' বনাই আপোনালোকক দিম দেই। মই নতুন নতুন ডেন্স লৈ আহিম দিয়া। এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ, আৰু এতিয়া আমি এনেই মানে বহি আছোঁ আৰু আমাৰ টিকলিৰ লগত কথা পাতি বহি আছোঁ, আৰু চাই থাকক বাৰু আগলৈ, ঠিক আছে?